ছাত্র সন্থাই ধারাবাহিকভাৱে বৃহত্তৰ অসমখনক আমি গণ আন্দোলন সৃষ্টি কৰিছোঁ আৰু সেই গণ আন্দোলনৰ ভিত্তি কৰি আজি সদৌ চাওতাল ছাত্ৰ সন্থাই গোসাইগাঁও জিলা সমিতিৰ উদ্যোগত আজি গোসাইগাঁও মহকুমাধিপতিৰ ওচৰত আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিম। আপোনালোকে জানে যোৱা 15 মাৰ্চ তাৰিখে অসমৰ বিধানসভাই এক সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই সিদ্ধান্ত মৰ্মে অসমত থকা ভূমিপুত্ৰ খিলঞ্জীয়া চাওতালসকলক চাহ জনজাতি জাতীয় সন্মিলনীৰ দ্বাৰা জাতিগত যি প্ৰমাণপত্ৰ দিয়াৰ কাৰণে অংগীকাৰ লৈছে তাৰ প্ৰতিবাদত সদৌ চাওতাল ছাত্ৰ সন্থাই আমি এই প্ৰতিবাদ কাৰ্যসূচীত ৰূপায়ণ কৰিছোঁ। সদৌ চাওতাল ছাত্ৰ সন্থাই এই চাওতাল জনগোষ্ঠীক বাৰম্বাৰে অসম চৰকাৰে বাৰম্বাৰে চাওতাল জনগোষ্ঠীক চাহ জনগোষ্ঠী হিচাপে নামাকৰণ কৰাটো আমি গৰিহণা দিছোঁ আৰু অসম চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যে অসমত থকা খিলঞ্জীয়া চাওতালসকলৰ যি জনগোষ্ঠীৰ কলা কৃষ্টি সংস্কৃতি সাহিত্য আছে সেই জনগোষ্ঠীক অসম চৰকাৰে কিহৰ তাৰণাত বাৰম্বাৰে চাহ জনগোষ্ঠীৰ লগত নামাকৰণ কৰি চাওতাল জনগোষ্ঠীৰ যি ৰাজনৈতিক অধিকাৰ, চাওতাল জনগোষ্ঠীৰ যি জনজাতিকৰণৰ অধিকাৰ, চাওতাল জনগোষ্ঠীৰ ভাষা আৰু ভূমিৰ অধিকাৰ বিচ্ছিন্ন কৰিব গৈছে। আমি অসম চৰকাৰক আজি এই সংস্কৃতি প্ৰতিবাদী সমদলৰ জৰিয়তে আহ্বান জনাইছোঁ যে চাওতাল যি খিলঞ্জীয়া চাওতালৰ কলা কৃষ্টি সংস্কৃতি আছে, বাদ্য বাদনা আছে, সেই সমূহ চাওতাল জনগোষ্ঠীৰ বিষয়বস্তু লৈ আমি অসম চৰকাৰক দেখুৱাই দিব বিচাৰিছোঁ যে যি 70 বছৰ আপুনি যি জনগোষ্ঠী শোষণ কৰিলে, প্ৰতাৰণা কৰিলে, প্ৰবঞ্চনা কৰিলে আৰু অধিকাৰৰ পৰা বঞ্চিত কৰিলে, সেই জনগোষ্ঠী আজি ওলাই আহি নিজৰ কলা কৃষ্টি আপোনাক দেখুৱাব বিচাৰিছে আৰু এই কলা কৃষ্টি দেখুৱাই চাওতালসকলে যে চাওতাল হিচাপে জীয়াই থাকিবলৈ যি অধিকাৰ, সেই অধিকাৰ প্ৰদান কৰিব লাগে বুলি সদৌ চাওতাল ছাত্ৰ সন্থাই অসম চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। ধাৰাবাহিকভাৱে আন্দোলন কৰাৰ পিছতো অসম চৰকাৰে যি আমি আলোচনাৰ কাৰণে দ্বিপাক্ষিক আলোচনাৰ কাৰণে অসম চৰকাৰক আহ্বান জনাইছোঁ, আজিলৈকে সেই দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত হোৱা নাই। ইয়াৰ পৰৱৰ্তী সদৌ চাওতাল ছাত্ৰ সন্থাই একত্ৰিতভাৱে 12টাকৈ দল সংগঠন একত্ৰিত হৈছোঁ আৰু যৌথ মঞ্চ গঠন কৰিছোঁ আৰু এই যৌথ মঞ্চই ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে যদিহে চাওতাল জনগোষ্ঠীক অসম চৰকাৰে চাহ জনগোষ্ঠীৰ লগতে অন্তৰ্ভুক্ত কৰে আৰু অনাগত দিনত চাওতাল জনগোষ্ঠীৰ যি কলা কৃষ্টি, চাওতাল জনগোষ্ঠীৰ যি আত্মপৰিচয়, সেই আত্মপৰিচয়ক নিষেধ কৰা যি ষড়যন্ত্ৰ কৰে, তেতিয়াহ'লে সদৌ চাওতাল ছাত্ৰ সন্থাই ইয়াতকৈ জংগী আন্দোলন কৰিব আৰু ইয়াৰ বাবে অসম চৰকাৰ জগৰীয়া হ'ব।